নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক, মই আপোনালোক সকলোকে মোৰ চেনেল উদেশ প্লেটফৰ্মলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ সন্মুখত এজন মই বিশেষ ব্যক্তিক চিনাকি কৰি দিবলৈ ওলাইছোঁ। তেখেতৰ নাম হ'ল বিপিন নানে। তেখেত সুদূৰ মহাৰাষ্ট্ৰৰ পৰা তেখেতে এই জেগাতে জন্মগ্ৰহণ কৰিছিলে। তাৰ পৰা তেখেতে বিভিন্ন পৰ্যায়ত বিভিন্ন সময়ত শিক্ষা গ্ৰহণ কৰি বিভিন্ন জেগাত দেশত আহি তেখেতে কৰ্ম জীৱন বাছি ল'লে অসমৰ। তেখেতৰ লগত আমি কথা পাতিবলৈ গৈছোঁ। তেখেতে আমাক নিশ্চয় জনাব তেখেতে এই সুদীৰ্ঘ পৰিক্ৰমাৰ বিষয়ে। আহকচোন তেখেতৰ ওচৰলৈ আগবাঢ়ো। নমস্কাৰ ডাঙৰীয়া, আপোনাক মোৰ চেনেল উদেশ প্লেটফৰ্মলৈ স্বাগতম জনাইছোঁ। এতিয়া আপুনি আমাক কওক, আমাৰ শ্ৰোতাসকলক কওক, দৰ্শকসকলক কওক, সুদূৰ মহাৰাষ্ট্ৰৰ পৰা আপুনি যিহেতু মহাৰাষ্ট্ৰত জন্মগ্ৰহণ কৰিছিলে, আপুনি মহাৰাষ্ট্ৰৰ কোন জেগাত জন্মগ্ৰহণ কৰিলে, তাৰপিছত আপুনি শিক্ষা গ্ৰহণ প্ৰথম ক'ত আৰম্ভ কৰিলে, তাৰ পৰা আপোনাৰ কৰ্মজীৱন, শিক্ষাৰ পিছত আপোনাৰ কৰ্মজীৱন আপুনি প্ৰথমতে ক'ত আৰম্ভ কৰিছিলে, তাৰপিছত আপুনি অসমলৈ গুচি আহিলে, অসমলৈ গুচি আহি আপুনি শিক্ষাৰ লগত জড়িত হৈ পৰিলে। যিহেতু সকলোতকৈ গুৰুত্বপূৰ্ণ কথা, আপুনি অসমীয়া শিক্ষাৰ লগত আপুনি মিচিং ভাষাক প্ৰাধান্য দি আপুনি শিক্ষা আৰম্ভ কৰিলে। এই দীঘলীয়া পৰিক্ৰমা যাত্ৰা আমাৰ দৰ্শকসকলক আপুনি জনাওক। ঠিক আছে, প্ৰথমটো আপোনাক ধন্যবাদ জনাইছো। মোৰ জন্ম মহাৰাষ্ট্ৰত সাতাৰা জিলাত হৈছে। তাতে মই যে 10th আৰু 12th শিক্ষা তাতে গ্ৰহণ কৰিছো। তাৰপিছত মোৰ সিলেকশ্যন IIT খড়গপুৰত হৈছে। তাত মই BTech আৰু MTech তাৰ পৰা কৰিছো। 5 বছৰ মই তাত আছিলো। তাৰ যেতিয়া মই আছিলো তাৰ পৰা মোৰ মনত আহিছে কি মোৰ এডুকেশ্যনত কিবা কৰিব লাগে। তেতিয়া মোৰ ফেমিলিৰ কাৰণে অকমান তো মোৰ কিবা কৰিব লাগিছিলে, সেইটো কাৰণে মই কেম্পাছ প্লেচমেণ্টত বহিছো। তাৰ পৰা মই ছিংগাপুৰত একটা চাকৰি পাইছো। ছিংগাপুৰত মই 3 বছৰ কাম কৰিলো। কেপেল ফেল্স কোম্পানীত মই ৰিচাৰ্চ ইঞ্জিনিয়াৰ আৰু নেশ্যনেল ইউনিভাৰ্চিটি অফ ছিংগাপুৰ লগত ৰিচাৰ্চ কৰিছো। মোৰ মনত সদায় এইটো থাকি গ'ল কি মোৰ যে আগৰ পৰা যে উদ্দেশ্য আছিলে কি মোৰ ইণ্ডিয়াৰ কাৰণে কিবা আমাৰ ভাৰতৰ কাৰণে ভাৰতত আহি পিনি কিবা কৰিব লাগে। তাত আমাৰ মানুহ কাৰণে, আমাৰ ল'ৰা ছোৱালীৰ কাৰণে মোৰ মনত আছিলে কি মই যি শিক্ষা পাইছো, মই যিমান শিক্ষাৰ কাৰণে আগত বঢ়ি পাৰিছো, তাত চবৰ কাৰণে এইটো হ'ব লাগে। আৰু এইটো কাৰণে মোৰ মনত সদায় থাকে। ৰাতিত শুবলৈ মই টান পাইছিলো কি কেনেকে মই ইমান ভাল জগাত আছো, ইমান চবৰ লগত ইমান টকা আছে, ইমান এটা ল'ৰা ছোৱালী আছে যি লগত একো নাই। তেতিয়া মই সদায় এনেকে মনত কেতিয়া মই ইয়াৰ পৰা যাম। তো 3 বছৰ পিছত মই এইটো ভাবিলো কি এইটো হৈ গ'ল এতিয়া। তো মই কুইট কৰি দিলো কোম্পানীৰ পৰা আৰু ভাবিছো কি যাম। এইটো যেতিয়া মই ভাবি আছিলো কি ক'ত যাম, কি কাম কৰিম, মনত একটা আছিলে কি এডুকেশ্যনত কিবা কৰিম, ক'ত যাম। তো এইটো একদম ওপেন স্লেট আছিলে। আগত কেতিয়া মনত আহিছে কি মহাৰাষ্ট্ৰৰ ভিতৰত কিবা কৰিম, কিবা বেলেগ জেগাত যাম। তো এইটো যেতিয়া মই ভাবি আছিলো তেতিয়া অনলাইন টুইটাৰ, যে আগত টুইটাৰ আছিলে, তাৰ ওপৰত মই একটা এপ্লিকেশ্যন পাইছো কি এইটো মাজুলী কৈ পিনি একটা আইলেণ্ড আছে ব্ৰহ্মপুত্ৰৰ ভিতৰত, ৰিভাৰ আইলেণ্ড। মই বহুত এট্ৰেক্ট কৰিছে। অকমান ফটো চাইছো, বহুত ধুনীয়া জেগা। তাৰপিছত এইটো তাত আছিলে কি একটা স্কুলত টিচাৰ নাই আৰু এইটো ভলেণ্টিয়াৰ টিচাৰ কাৰণে এপ্লিকেশ্যন দি আছিল। তো মই কৈছো ঠিক আছে, এইটো ভাল জেগা, মই এইটো ট্ৰাই কৰিম। তো এনেকে এইটো চান্স আছিলে, মই মাজুলী পাইছো আৰু মই মাজুলীত এপ্লাই কৰি পিনি একটা স্কুলত, জেংৰাই মুখ জেগাত একটা স্কুলত মই 9-10 শিকাবৰ কাৰণে আহিছো।
তাত মই 1 বছৰ 9th আৰু 10th মেথছ আৰু চায়েন্স শিকাইছো। So যেতিয়া মই শিকাইছো তেতিয়া মই পাইছো কি এইটো একত কি 9th 10th চলে আছে এইটো মাল্টিপ্লিকেশ্যন ডিভিজনত ইমান প্ৰব্লেম হৈ আছে। এইটো মোৰ কাৰণে বহুত শক আছিলে কি কাৰণ এইটো প্ৰাইভেট স্কুল, মই গভৰ্ণমেণ্ট স্কুল তো ঠিক আছে, প্ৰাইভেট স্কুলত যেতিয়া এনেকে কণ্ডিশ্যন আছে তো মই বহুত পাইছো কি মই কি কৰিম, কাৰণ মই বহুত আইডিয়াজ লৈ পিনি আহিছিলো কি মই অকমান বেলেগকে শিকাম, অৰ্থডক্স পদ্ধতিৰ পৰা মই ইনোভেটিভ প্ৰেক্টিচেছ কিবা আনিম। এইটো আপুনি স্বাধীনতাটো এই ফ্ৰীডমটো পোৱা নাছিল তেতিয়া। হা হয় হয় তো তেতিয়া মই কৈছো ইমানটো কৰিব নোৱাৰো, কৰিব লাগে তো ফাউণ্ডেশ্যনেল স্কিলত কৰিব লাগে, সৰুৰ পৰা কৰিব লাগে। তো ঠিক আছে মই ইমান ভবা নাই, পৰ মই 1 বছৰ কাৰণে আহিছিলো। তো একেদিনই মোৰ তাৰ পৰা যে কলিগ আছিলে ৰঞ্জিত ডলে কৈ পিনি, এইটো মোক একটা মানে ৰিমোট জাগাত মাজুলীতে ৰিমোট আছিলে, নদী ক্ৰছ কৰি দুটা নদী ক্ৰছ কৰি পিনি যাব লাগে, নাৱত বহি পিনি বাইক ডালি পিনি তাত যাব লাগে, ৰাস্তা নাছিলে একদম খাৰাপ, ইমান বোকা আছিলে কি মোৰ নিজ লকে বোকা আছিলে। তো আমি গৈছো তেতিয়া একদম যে সাৰাউণ্ডিং চাই পিনি আগতে মোৰ মনত একদম লাগিছে কি এইটো ক'ত জাগাত আহিছিলো, 50 বছৰ পিছত কিবা টাইম ট্ৰেভেল হৈ গ'ল। পৰ তাতে মানুহ মানে একঠা হৈ আছিলে, গাঁৱৰ মানুহ। এইটো মোক মিটিং নিচিনা হৈছে, এইটো মোক আপোনাৰ নিজৰ প্ৰব্লেম কৈছে কি ইমান মানে ফ্লাডৰ প্ৰব্লেম আছে, সইল ইৰোজন হৈ আছে, যাবলৈ স্কুল যাবলৈ ইমান দূৰ যাব লাগে। তো এইটো সব প্ৰব্লেমত এইটো কৈছে কি এডুকেশ্যন একটা ইম্পৰ্টেণ্ট, এইটো ভাবিছে কি এডুকেশ্যন পৰা আমাৰ ল'ৰা ছোৱালী বাহিৰত যাব পাৰে। তো এইটো মোক ৰিকুৱেষ্ট কৰিছে কি আপুনি কিবা কৰিব পাৰে নেকি। তো মোক ইমান চাই পিনি মই তো নো ক'বলৈ একদম মনৰ পৰা নাই, তো মই ঠিক আছে কৈছো হ'ব। তো মই জনাইছো কি যেতিয়া মই ছিংগাপুৰৰ পৰা আহিছো যিমান টকা অকমান ছেভিং আছিলে মই তো মা দেউতাক দিছো। আপুনি ধৰক মোৰ যেতিয়া মই আহিছো তো মোৰ বেংকত আই থিংক 10,000 টকা এনেকেই হ'ব, আৰু এইটো বি মই এইটো স্কুলত ইউজ কৰি দিলো, তো এনেকে টকা নাই। তো এইটো বুজি পাইছে আৰু চব গাঁও মিলি পিনি ল্যান্ড ডোনেট কৰিছে, প্ৰত্যেক ঘৰৰ পৰা 10টা বাম্বু দিছে, কিবা মানুহ কৈছে এইটো গছ আছে তো গছ আপুনি কাটি লৈ পিনি বনাও, কিবা মানুহ এনেকে মিস্ত্ৰী মানুহ আছে এইটো কৈছে মই কাম কৰিম ফ্ৰীকে। তো সেনেকে কৰি পিনি আমি এইটো স্কুল বনাইছো। চব নিজে 3 মাহ মই গাঁৱত থাকিছো, টয়লেট বি নাছিলে। মানে সকলো মানুহে আপোনাক ছাপোৰ্ট কৰিছে, সহযোগিতা কৰিছে, আৰু চব স্বতন্ত্ৰভাৱে সকলোৱে আপোনাক ওলাই আহি সহায় কৰিছে, গোটেই গাঁৱৰ ৰাইজে মানে। তো সঁচাকে খুব মানে কি বুলি ক'ম, ধন্যবাদৰ পাত্ৰ। খুব মহৎ কাম, মহৎ কৰ্ম তেখেতসকলে আপোনাক লৈ আগবাঢ়িলে এই কৰ্মত। এতিয়া কথাটো হ'ল এনেকুৱা, সমাজ গঠন প্ৰক্ৰিয়াত ভাষাৰ ভূমিকা, তাতো মাতৃভাষা, মাদাৰ টাং। তো আপুনি যিহেতু মহাৰাষ্ট্ৰত পঢ়ি শুনি ডাঙৰ দীঘল হ'ল, আপোনাৰ মিডিয়ামটো আপোনাৰ মাধ্যমটো এটা বেলেগ আছিলে, আহি আপুনি মিচিং ভাষাতে প্ৰথম মুখ্য ভাষা হিচাপে লৈ পেলাই তাৰপিছত কিজানি ইংৰাজী মাধ্যম হৈছে, গতিকে এই কনচেপ্টটো আপোনাৰ কেনেকে আহিলে, তেনেকে কৰিলে বেছি ভাল হ'ব মাতৃভাষাক লৈ পেলাই, সেই বিষয়ে অলপ কওকচোন। খুব সুন্দৰ কথা, খুব হয় হয় ঠিক আছে। তো সেইটো মই এনেকে ক'ব নোৱাৰো কি মই আগৰ পৰা এনেকে অভিজ্ঞতা আছিলে কিবা মোৰ, কাৰণ মই এডুকেশ্যনতো ডিগ্ৰী পোৱা নাই, ইমান মই আগৰ পৰা নলেজ আছিল, আগৰ পৰা ইমান আছিলে কি মই কিবা বেলেগ স্কুল কৰিম, যে আমি আগৰ পৰা যে ভুল কৰি আছো এইটো ভুল ৰিপিট কৰিব নালাগে, এইটো মনত আছিলে। তেতিয়া আমি যে যিমান টিচাৰ আছে, আমি যি মানুহ বাহিৰৰ পৰা আহিছে, আমি সদায় ডিছকাশ্যন কৰি থাকো কি আমি কি বেলেগ কৰিব পাৰো, কি আমি চেঞ্জ কৰিব পাৰো, যেনেকে চলি আছে চিষ্টেম এইটো পৰা অকমান বেলেগ কৰিব। তো আমি আগতো এনেকে মিচিং ওপৰত ইমান ধ্যান দিয়া নাই, আৰু আমি লাহে লাহে এইটো পাইছো কি ল'ৰা ছোৱালী ক'বলৈ বহুত ইচ্ছা থাকে, প্ৰত্যেক ল'ৰা ছোৱালী, আৰু আমি
ইংলিছত ফ'ৰ্চ যেতিয়া কৰো এইটো ইচ্ছা শক্তি কমতি হৈ যায় কাৰণ ইংলিছত কথা পাতিবলৈ ইমান নাহে তো তেতিয়া এইটো আমি কৰো যিমান কিউৰিয়চিটি আছে যিমান মনৰ পৰা আহি আছে কি মোক ক'বলৈ লাগে এইটো পুৰা চলি যায় তো তেতিয়া আমি অকমান এক্সপেৰিমেন্টছ আৰম্ভ কৰিছো কি মিচিঙত কথা পাতিব লাগে আমি মিচিং অকমান শিকাব মিচিং কাহানী ক'বলৈ ষ্টৰিজ মিচিং সাধু কথা তেতিয়া আমি পাইছো ল'ৰা ছোৱালীৰ এংগেজমেন্ট অকমান বঢ়িছে ল'ৰা ছোৱালী বুজিব পাইছে আৰু কমপ্লেক্স টপিক যে হৈছে কি ইংলিছত যেতিয়া কাহানী আমি বুজাও কি হৈ যায় কি মিনিং অৰ্থ বুজিবৰ কাৰণে যিমান ব্ৰেইনৰ পৰা যি কেপাচিটি যায় এইটো অৰ্থ বুজিবৰ কাৰণে কেপাচিটি ইমান যায় কি বাকী কেপাচিটি মানে ইউজ কৰিবলৈ একদম টান তো মিচিংত যেতিয়া আমি এইটো ষ্টৰি আৰু এইটোৰ ওপৰত কোৱেশ্চন আৰম্ভ কৰিছো তেতিয়া পাইছো কি কাৰণ এইটো অৰ্থ কাৰণে একদম চিম্পল হৈছে তো বাকী ক্ষেত্ৰত বেছি ব্ৰেইনৰ কেপাচিটি ইউজ কৰিবলৈ মানে পাইছে কগনিটিভ ডেভেলপমেন্ট বাঢ়িছে তো এইটো আমি যেতিয়া নিজেৰ পাইছো তেতিয়া আমি আৰু মানে আমি আৰম্ভ কৰিছো কি নাই এইটো কৰিব লাগে তাৰপিছত আমি পাইছো কি ঠিক আমি কৰিব লাগে মিচিং ভাষাত কিবা আছামিজ ভাষাত আমাৰ ল'ৰা ছোৱালী কিবা আছে যে আছামিজৰ পৰা পঢ়িছে আমি পাইছো কি দিবলৈ আমাক একো নাই চিলড্ৰেন লিটাৰেচাৰ আমি কি আনিম চিলড্ৰেন লিটাৰেচাৰ অকমান অভাৱ আছে এইটো আমি পাইছো কোৱালিটি চিলড্ৰেন লিটাৰেচাৰ অকমান আছিলে पर এইটো অকমান আউটডেটেড হৈছে এনে এইটো ষ্টৰিজ ল'ৰা ছোৱালী ইমান ভাল নাপায় এইটো কাৰণে আমি ভাবিছো কি নাই যেতিয়া এনেকে হৈছে আৰু হিন্দী আৰু ইংলিছত ইমান কোৱালিটি চিলড্ৰেন লিটাৰেচাৰ আছে আমি এইটো আছামিজ या মিচিঙত আনিব লাগে এইটো তাৰ পৰা আমি এইটো চেষ্টা আৰম্ভ কৰিছো কি নাই আমি আছামিজ আৰু মিচিং আৰু লোকেল ল্যাঙ্গুৱেজত আমি আৰু ভাল চিলড্ৰেন লিটাৰেচাৰ আনিম আৰু ইয়াৰ পৰা অকমান সবৰ কাৰণে মোৰ পৰা এইটো প্ৰাৰ্থনা কিবা ৰিকুৱেষ্ট আছে কি আমি ল'ৰা ছোৱালীক একটু বেলেগ ল্যাঙ্গুৱেজত ফ'ৰ্চ কৰিব নালাগে মাতৃভাষাত যেতিয়া ল'ৰা ছোৱালী ভালকে শিকে মাতৃভাষাত যেতিয়া ভালকে শিকে তাৰ পৰা সব ভাষা শিকিব পাৰে তো আমি আমাৰ পেৰেন্টছত বি এইটো বুজাও কি স্টাৰ্টিং ইয়াৰত আপুনি ইমান কাৰণ কমপ্লেইন্ট আহি থাকে কাৰণ সবৰ মনত এক্সপিৰেশ্যন থাকে এইটো থাকে কি নাই মোৰ ল'ৰা ছোৱালী ক্লাছ 1তে ভালকে ইংলিছ ক'ব লাগে তো আমি বুজাও কি নাই আপুনি চাওক কি আপোনাৰ ল'ৰা ছোৱালী কিমান ওপৰৰ কথা বুজিব পাৰে ডিপৰ কথা বুজিব পাৰে তাৰ পৰা যেতিয়া এইটো শিকিব তাৰ পৰা ইংলিছ ভেৰি ইজিলি আহিব আৰু এতিয়া কি হৈছে আমাৰ ল'ৰা ছোৱালী যে 8th 9th 10th গৈছে এইটো ইমান ভালকে ধুনীয়াকে ইংলিছ ক'ব পাৰে তো এইটো আমাৰ সাকসেস পেৰেন্টছ বি চাইছে তেতিয়া আমাৰ যি পেৰেন্টছ আছে অকমান ভাল লাগিছে কি হা আমি যি কৰি আছো অকমান মানে পিছত হৈ যাব তো ইমানে আমি কৰি আছো এতিয়া ধানেদ আপোনাক বহুত ধন্যবাদ আপুনি বহুত কথাই ক'লে আমাক এতিয়া মোৰ কথাটো দ্বিতীয়তে আপোনাক সুধিব বিচাৰিছো যে আপুনি যে এই স্কুলখন আৰম্ভ কৰিছে এই স্কুলখনৰ মানে কিমান এৰিয়া লৈ মাটি কিমান এৰিয়া মান হ'ব স্কুলখনৰ এৰিয়াটো আপোনালোকৰ বৰ্তমান শিক্ষক কিমান আছে শিক্ষক শিক্ষয়িত্ৰী আৰু এটা কথা মই শুনিছো তো আপুনি ক'ব এতিয়া যে আপোনালোকৰ স্কুলখনৰ পাঠ্যক্ৰম চিলেবাছ নাই বুলি শুনিছো এইটো কিমান দূৰ সত্য আৰু আপোনালোকে ব্যৱহাৰিক শিক্ষাৰ ওপৰত স্কিল ডেভেলপমেণ্টৰ ওপৰত বেছি গুৰুত্ব দিছে খুব ডাঙৰ কথা বৰ্তমান এতিয়া নতুন NEP নতুন এডুকেশ্যন পলিচিত আমি গম পাইছো যে তাৰ ওপৰত ভাৰত চৰকাৰে বহুত গুৰুত্ব দিছে এডুকেশ্যন মিনিষ্ট্ৰীয়ে বহুত গুৰুত্ব দিছে যে ব্যৱহাৰিক শিক্ষাৰ খুবেই প্ৰয়োজন স্কিল বেছড এডুকেশ্যন তো সেই ব্যৱহাৰিক শিক্ষা আপোনালোকে কেনেদৰে আৰম্ভ কৰিছে এই বিষয়ে অলপ কওক ঠিক আছে তো প্ৰথমটো আমাৰ স্কুল যে মাটি দিছিলে আগৰ 8 বিঘা মাটি আছিলে তাৰ পৰা অকমান মেজৰ ক'বলৈ আগত কোৱা নাই पर যেতিয়া আমি স্কুল বনাইছিলো তেতিয়া মই এনেকে বি ল'ৰা ছোৱালী পাইছো যে মা দেউতা নাই কিবা সিংগল পেৰেন্ট আছে এইটো ল'ৰা ছোৱালী কিবা বেলেগ ঘৰত কাম কৰিবলৈ যায় আৰু স্কুললৈ মানে ড্ৰপ আউট নিচিনা আছিলে তেতিয়া মই মনত আহিছে কি মই যি কাৰণত স্কুল আৰম্ভ কৰিছো সেইটো কাৰণটো এইটো ল'ৰা ছোৱালী আছে আৰু এই ল'ৰা ছোৱালী যে মোৰ স্কুলত আহিব নোৱাৰে তেতিয়া মোক বহুত বেয়া লাগিছে তেতিয়া মই যেতিয়া এইটো পেৰেন্টছৰ লগত কথা পাতিছো তেতিয়া মই এইটো পাইছো কি
মানে এইটো যে নিজৰ কাৰণে খাবলৈ নাই, এইটো মই পাইছো কি ঠিকে আমাৰ কৈছো কি আমাৰ স্কুলত মই ইয়াতে ৰেচিডেন্সিয়েল হিচাপে ৰাখিম, খানা পিনা সব মোৰ ওপৰত হ'ব, আপুনি পঠাব নিপঠাব। আগত যেতিয়াতো পঠাবলৈ মন নাছিলে, এতিয়া এইটো শুনি শুনি কৈছে কি ঠিক আছে, আপুনি যিমান এইটো দায়িত্ব ল'বলৈ আছে আমি পঠাম। এইটো আমি ষ্টাৰ্ট কৰিছো আমাৰ অকমান ৰেচিডেন্সিয়েল পাৰ্ট স্কুলত। এতিয়া স্কুলত যেতিয়া ষ্টাৰ্ট কৰিছো আৰম্ভত 70 ল'ৰা ছোৱালীৰ লগত ষ্টাৰ্ট কৰিছো আৰু 16 ল'ৰা ছোৱালী আমাৰ লগত থাকিছে ৰেচিডেন্সিয়েল। প্ৰথম আৰম্ভণি আপোনাৰ 70 70 students আছিলে। তাৰ পৰা আমি এতিয়া 300 ওপৰত ষ্টুডেন্টস আছে, আৰু 95 ষ্টুডেন্টস আমাৰ ৰেচিডেন্সিয়েলত আছে, যে আমি ভালকে কেয়াৰ কৰি আছো আৰু আমাৰ পৰা মানে আমাৰ ল'ৰা ছোৱালী ক'ব লাগে এনেকে আছে। তো দ্বিতীয় আপুনি যে শিক্ষক কিমান আছে? ঠিক আছে, শিক্ষক আমাৰ সব পুৰা ষ্টাফ around 40 ষ্টাফ আছে সব মিলি পিনি, আৰু শিক্ষক 25 to 30 around হ'ব, যে পাৰ্মানেন্ট আছে কিবা এইটো যে টাইম টু টাইম মানে কোচ নিচিনা, যে দিনত 1 ঘণ্টা 2 ঘণ্টা আহে। আমাৰ বেলেগ যেনেকে ভলীবল, ক্ৰিকেট আৰু ফুটবল আৰু মাৰ্শাল আৰ্টস, এইটো স্কুলত আমি কোচ ৰাখো, এইটো প্ৰতিদিন 1-2 ঘণ্টা আহি পিনি স্কুলত টিচিং কৰে। এইটো বিপৰীত আমি মিউজিকত আমি একটা মিউজিক টিচাৰ আছে, তাৰপিছত আমি সত্ৰীয় যে মাজুলীৰ ইমান ডাঙৰ কালচাৰ আছে, সত্ৰীয় কালচাৰ, এইটো কালচাৰৰ যে ডান্স আছে এইটো আমি শিকাই আছো, খোল বজাবলৈ শিকাই আছো, ঢোল আমাৰ মিচিং ঢোল বজাবলৈ শিকাই আছো। তো আমি কাৰণ এডুকেশ্যন আমাৰ কাৰণে এইটো হোলিষ্টিক আছে, কি বাস কিতাবতে এডুকেশ্যন নাই, তো সবটো শিকিব লাগে। এডুকেশ্যন আমাৰ চাইডৰ পৰা যে ল'ৰা ছোৱালীৰ ভিতৰৰ পৰা যে পটেনচিয়েল আছে সেইটো বাহিৰত আনিব লাগে, ওলাব লাগে, আৰু যেতিয়া এক্সপোজাৰ পাব এইটো ওলাব। আপুনি কেনেকে গম পাব কি আপুনি কুলত বহুত ভাল পায়, যেতিয়া কুল অকমান বজাই পিনি চাব তেতিয়া মনত আহে আৰে এইটো মোৰ কলিং, এইটো জীৱনত মই এইটো কৰিব বিচাৰো। আৰু যেতিয়া এক্সপোজাৰ নাপাব এইটো নাহিব। তো আমি বেলেগ বেলেগ এক্সপোজাৰ দি আছো। আৰু আপুনি যে কৈছে কি আমি প্ৰেক্টিকেল আৰু এইটো চিলেবাছৰ কথা আছে, আমাৰ চাইডৰ পৰা আমি এইটো ভাবো কি আমি যে শিক্ষাৰ কাৰণ কি আছে, শিক্ষাৰ যে মেইন উদ্দেশ্য, আমি এইটোৰ ওপৰত বেছি গুৰুত্ব দিওঁ। এতিয়া মই সদায় এইটো এক্সাম্পল দিওঁ কি টিচাৰৰ ৰোল এনেকে হৈ গ'ল কি যোগালী নিচিনা হৈ গ'ল। কেনেকে যেনেকে আপুনি ধৰি লওক বিল্ডিঙৰ যোগালী যেনেকে এক ইট ৰখে, এক ইটৰ পিছত বেলেগ ইট ৰখে আৰু এক ইট ৰখে, যোগালী ইট কি কাৰণে ৰখি আছে, এইটো বিল্ডিং কি বনিব, এইটো ৰুম কি বনি আছে এইটো নাজানে, বস যে মেইন মানুহ যে কৈ আছে এইটো কৰি আছে। এতিয়া কি হৈ গ'ল, এক চাপ্টাৰ চিলেবাছ, এক চাপ্টাৰ পিছত এক চাপ্টাৰ কৰিব লাগে, পিছত এক চাপ্টাৰ কৰিব আছে, এইটো যে সব চাপ্টাৰ আছে এইটো কি কাৰণে বনি আছে, কি উদ্দেশ্য আছে, এইটো জানিব আমি চেষ্টা কৰি আছো কি আমি এক ইট পিছত এক ইট ৰখিব নালাগে, উদ্দেশ্য অকমান জানিব লাগে কি এক ল'ৰা ছোৱালীক আমি সম্পূৰ্ণ মানুহ কেনেকে বনিব পাৰে, এইটোৰ ওপৰত কাম যেতিয়া কৰি আছো। একটা চেপ্টাৰ দুটা চেপ্টাৰ নাই শিকালে একো প্ৰব্লেম নাই, মেইন ফোকাস আহিব লাগে। ধৰক আমি এক এক্সাম্পল দিছো কি আমি ইংলিছত এইটো একটা কৈছো কি ঠিক আছে ইমানটা চেপ্টাৰ আছে আমি অকমান কৰিম, আমি একটা ভাল কিতাপ শিকাই দিম। আমি ডিয়াৰ মিছেছ নাইডু কৈ কিনি একটা ভাল কিতাপ আছে ইংলিছত, সৰোজিনী নাইডুৰ লগত একটা ছোৱালী কনভাৰচেশ্যন কৰি আছে, আৰু বহুত কথা আছে তাত, কাষ্টৰ কথা আছে, ক্লাছৰ কথা আছে, ইনইকুৱালিটিৰ কথা আছে। তো তাৰ পৰা ইমান ল'ৰা ছোৱালী শিকিছে যে এইটো চেপ্টাৰৰ পৰা শিকিব নোৱাৰিলে, এইটো আমি এক্সপেৰিমেন্ট কৰি থাকো। তো তাৰ পৰা আই থিংক আমি বহুত প্ৰগ্ৰেছ পাইছো আমাৰ ল'ৰা ছোৱালী। তাৰ পৰা আমি ডিচাইড কৰিছো কি প্ৰত্যেক ক্লাছত আমি একটা নভেল শিকাম, একটা ক্লাছিক, আছামিজ হ'ব পাৰে, ইংলিছ হ'ব পাৰে। আৰু একটা আমি ডিসাইড কৰিছো কি ক্লাছ 5 যাতে একটা প্ৰাইমাৰী সেকশনৰ এন্ড আছে, আৰু আমি ইমান মিউজিক ডান্স আৰু এইটো ল্যাঙ্গুৱেজ যাতে শিকাইছো, তেতিয়া ক্লাছ 5 আমি একটা ড্ৰামা প্ৰগ্ৰাম কৰিম।
তো ক্লাছ 5 প্ৰত্যেক আমি লাষ্ট 4 বছৰ পৰা ক্লাছ 5 কাৰণে 1 ঘণ্টাৰ ইংলিছত ড্ৰামা আমি কৰা সুন্দৰ আৰু এটো এনেকে নাই কি এক্সট্ৰা কাৰিকুলাৰ এটো কাৰণে বেলেগ ক্লাছ থাকে এটো ইমান যিমান ম্যাথছ ইংলিছ ইম্পৰ্টেন্ট ইমানে এটো ড্ৰামা ক্লাছ ইম্পৰ্টেন্ট তো এটোৰ পৰা কি হয় কি ল্যাঙ্গুৱেজ যে শিকি আছে ল'ৰা ছোৱালী কনফিডেন্স পায় যেতিয়া 300-400 মানুহ আগতে এটো ডায়লগ কয় ইংলিছত কিবা গান গায় ইংলিছত তেতিয়া যিমান কনফিডেন্স এটো পায় কি নাই ইংলিছ মোৰ কাৰণে বেলেগ ভাষা নাই আমি এটো যেনেকে মই মিচিং কওঁ যেনেকে আছামিজ কওঁ এনেকে মিচিং ইংলিছ বি ক'ব পাৰো তো এটো আমি ট্ৰাই কৰি থাকো আৰু একটা এক্সাম্পল দিবলৈ আছে কি আমি ল'ৰা ছোৱালীক এন্টাৰপ্ৰেনাৰশ্বিপত বহুত ফোকাস দিওঁ প্ৰত্যেক বছৰ আমাৰ ল'ৰা ছোৱালী এনেকে কৰে কি পিকনিক যাব লাগে বহুত সব তো ল'ৰা ছোৱালী এনেকে কৰে আমি এটো কৈ দিলো কি পিকনিক কাৰণে যিমান পইচা লাগিব আপুনি ৰেজ কৰিব লাগে ওপৰত নিজৰ ওপৰত আছে যিমান ৰেজ কৰিব ইমান দূৰত যাব পাৰে আপুনি তো এটো আমি যেতিয়া কৰিছো ল'ৰা ছোৱালী ইমান এন্টাৰপ্ৰেনাৰশ্বিপত গৈছে ধৰক কিবা কৈছে কি মই মিচিং মফলাৰ বনাম এটো আমি বিকি পিনি এটো কৰিম কিবা ডিসাইড কৰিছে ধৰক ৰাসত হ'ব কিবা বেলেগ আলি আলি গাং হ'ব কিবা আমাৰ স্কুলৰ ফেষ্টিভেল ইয়াত আমি একটা ষ্টল দি পিনি অকমান যি বনাব পাৰে পিঠা বনাব পাৰে পকৰি বনাব পাৰে ঘুগনি বনাব পাৰে এটো বিকি পিনি আমি অকমান পইচা লৈ তো ইয়াৰ পৰা বহুত শিকি আছে ল'ৰা ছোৱালী এটো এনেকে নাই কি কিবা এন্টাৰপ্ৰেনাৰশ্বিপ কেনেকে কৰিব লাগে কিমান কিনি পিনি কিমান প্ৰফিট হ'ব বস 3000 টকা আহিলে তো এটো তো পুৰা প্ৰফিট নাই আমাৰ অকমান কষ্ট প্ৰাইস গৈছে তো এটো পুৰা প্ৰফিট কেনেকে জানিব লাগে কিমান টকা কিনিব লাগে তো বহুত দৰকাৰী কথা কৈছে আৰু মই মানে আপোনাৰ মানে মোৰ ভাষা নাই মই বিভিন্ন ধানে ডাঙৰীয়া কেনেধৰণে ধন্যবাদ জনাওঁ তেখেতে সুদূৰ মহাৰাষ্ট্ৰৰ পৰা আহি মাৰাঠী যুৱক মহাৰাষ্ট্ৰৰ পৰা আহি অসমৰ বায়ু পানীৰ লগত তেখেতৰ আত্মা তেখেতে মিলন ঘটাই পেলাই ইমান সোনকালে তেখেতে আমাৰ অসমীয়া ভাষা আৰু তাতোকৈ ডাঙৰ কথা মিচিং ভাষা তেখেতে আয়ত্ত কৰি পেলাই তাৰ মাজৰে তেওঁ কণ কণ ল'ৰা ছোৱালী সকলৰ মাজত বিশেষকে দৰিদ্ৰ সীমাৰেখা এই ল'ৰা ছাত্ৰ ছাত্ৰীসকলৰ মাজত সোমাই গৈ নিজে বাস্তৱমুখী হৈ পেলাই তেখেতে সেই শিক্ষাৰ যি পদ্ধতি প্ৰকৃততে আমাক সৰু ল'ৰা ছোৱালীসকলক কেনেধৰণৰ শিক্ষা লাগে কেনেধৰণৰ শিক্ষাৰে তেখেতসকলে নিজক ভৱিষ্যতৰ এজন সফল মানৱ হিচাপে নিজক গঢ়ি তুলিব পাৰে তাৰ কাৰণে তেখেতে যি ধৰণে কাম কৰিছে সঁচাকে মোৰ ভাষা নাই তেখেতক ধন্যবাদ দিব পাৰে বহুত ধন্যবাদ আপোনাক এতিয়া মই আপোনাক সুধিব বিচাৰিছিলো আপোনাৰ কিমান এই স্কুলখনৰ নাম হামিং বাৰ্ড স্কুল হয় নামৰ হিষ্ট্ৰীটো আপুনি অকমান কৈ দিব এইটো বৰ ইণ্টাৰেষ্টিং কেনেকে আপুনি নামটো চিলেক্ট কৰিলে স্কুলখনৰ হামিং বাৰ্ড আপোনাৰ সেই স্কুলখনত কিমান দূৰৰ ল'ৰা ছোৱালী আছে মাজুলীৰ দূৰৰ ল'ৰা ছোৱালী আছে নেকি আৰু এটা কথা খুব ইম্পৰ্টেণ্ট কথা আমাৰ দৰ্শকসকলে জানিব বিচাৰিব আপুনি কৈছে যে স্বতন্ত্ৰভাৱে গাঁৱৰ ৰাইজে ওলাই আহিছে আপোনালোকৰ ইনকামৰ যিটো চ'ৰ্চ ছাত্ৰ ছাত্ৰীসকলে নিজে বস্তু কিছুমান প্ৰডাকশ্যন কৰিছে কৰি পেলাই বাহিৰত লৈ গৈছে তাৰ উপৰিও আপোনালোকে চৰকাৰৰ ফালৰ পৰা কিবা সহায় পাইছে নেকি বা আপোনাৰ ফ্ৰেণ্ড চাৰ্কুলৰ ফালৰ পৰা আপোনাৰ বিভিন্ন বাহিৰৰ ব্যক্তিৰ ফালৰ পৰা আৰ্থিক কিবা সহায় পাইছে নেকি কাৰণ আল্টিমেটলি কি হয় গোটেই কাম কাজখিনি কৰি যাবৰ কাৰণে শেষত আমি উপনীত হওঁ অৰ্থত একেবাৰে শেষৰ পইণ্টটো আহিবই বিন্দুটো অৰ্থ নহলে আমাৰ জীৱন ৰেখা আমি আগুৱাই যাব নোৱাৰো সেই অৰ্থ আপোনাক কেনেধৰণে আহিছে আপোনাৰ কোনোবাই সহায় কৰিছে অলপ কওক স্কুলখনৰ নামটো আপুনি কওক মই ক'লো হামিং বাৰ্ড ইণ্টাৰেষ্টিং নাম হামিং বাৰ্ড কিয় চিলেক্ট কৰিলে মাজুলী দূৰৰ ল'ৰা ছোৱালী আছে নেকি অকমান কওক ঠিক আছে তো আপুনি যেনেকে সুধিছে কি হামিং বাৰ্ড স্কুলৰ নাম ক'ত পৰা আহিছে আগৰ বহুত আমাক কোৱেশ্চন আহি থাকে আৰে তো আছামিজ অসমত স্কুল কৰিছে তো ইংলিছ নাম কি কাৰণে দিছে আৰু হামিং বাৰ্ড আমাৰ ইণ্ডিয়াত নাই এইটো বি কোৱেশ্চন নাই কি কাৰণে হামিং বাৰ্ড ইণ্ডিয়াত নাই তেতিয়া আপুনি কি কাৰণে ইয়াৰ পৰা কিবা বাৰ্ডৰ নাম দিব লাগিছিলে তো এইটো মানে যে আহে ক'ত পৰা আহিছে এইটো মোৰ অকমান যে পাষ্ট আছিলে ষ্টৰী এইটো পৰা মই অকমান আপোনাক বুজাই দিম যেতিয়া মই ছিংগাপুৰত আছিলো তেতিয়া যে ৱৰ্ল্ডত যিমান প্ৰব্লেম চলি আছিলে এইটো মোক বহুত মনত আঘাত কৰিছে আৰু এইটো যে মই কৈছো কি মোৰ শুবলৈ একদম টান হৈছে এইটো যেতিয়া হৈ আছিলে তেতিয়াহে মই এইটো কাহানী শুনিছো এইটো ৱাংগাৰী মাথাই কৈ পিনি নোবেল লৰিয়েট আছে
নোবেল প্ৰাইজ পাইছে, পিছ প্ৰাইজ। এইটো কাহিনী কৈছে কি এক জংগল আছিলে, এইটো জংগল ভিতৰত পুৰা আগ জুই লাগি আছে, পুৰা চব জ্বলি আছে। চব যে জানুৱাৰ আছে এইটো চব বাহিৰত আহি পিনি এইটো জুই চাই আছে। তো তেতিয়া একটা স্মল হামিং বাৰ্ড আছে, এইটো নিজৰ ওচৰত একটা যে পানীৰ তালাব আছে তাত গৈ পিনি অকমান সৰুকে চোট আছে, এইটো চোটৰ পৰা এইটো পানী আনি পিনি আগৰ ওপৰত ডালি আছে, এইটো কৰি থাকে। তেতিয়া চব জানুৱাৰেটো হাঁহি পিনি কৈ আছে তো তুমি কি কৰি আছা, এইটোৰ পৰা কি হব? তেতিয়া এইটো হামিং বাৰ্ড তাক কৈছে কি যে আপুনি ডাঙৰ জানুৱাৰ, আপুনি বহুত কুछ কৰিব পাৰে, पर আপুনি নাই কৰা আছে, তো মই যিমান কৰিব পাৰো মই এইটো কৰি থাকিম আৰু এইটো কৰি আছো। তো এইটো মোক অকমান বহুত মনত ফ্ৰীডম দিছে কি মোক পুৰা ৱৰ্ল্ডৰ প্ৰব্লেম সলভ কৰিব নালাগে, মই যিমান কৰিব পাৰো সিমানে মই কৰিম। আৰু সেইটো কাৰণে যেতিয়া মই জব হেৰি দিছো মই কৈছো কি মই ডাঙৰ কিবা কৰিব নালাগে, মই একটা ভলেণ্টিয়াৰ নিচিনা টিচাৰ বনিম একটা স্কুল। তাৰ পৰা যে জীৱন মোক লৈ গৈছে, এতিয়া স্কুল আমি আৰম্ভ কৰিছো এইটো চব আছে। তো যে স্কুলৰ বি কাহিনী আছে কি প্ৰত্যেকজন গাঁৱৰ পৰা মানুহ আহিছে, তো মোক বহুত এইটো হামিং বাৰ্ড নিচিনা লাগিছে কি প্ৰত্যেকজন যিমান কৰিব পাৰে এইটো কৰি আছে, একটা বাম্বু দিছে, দুটা বাম্বু দিছে। তো এইটো কাৰণে এইটো নাম হামিং বাৰ্ড স্কুল হৈছে। আৰু মোৰ মনত আছে কি যে আমাৰ প্ৰত্যেক ল'ৰা ছোৱালী আমাৰ স্কুলৰ পৰা ওলাব, তো এইটো হামিং বাৰ্ড নিচিনা বাহিৰত গৈ পিনি এইটো যে আমি জুই লাগি আছে এইটো জুই অকমান কমতি কৰি দিওঁ, এইটো কাৰণে নাম আছে। আপোনাক মই সুধিছিলো যে আপোনাৰ অৰ্থৰ যে প্ৰয়োজন হয় এখন স্কুল চলাব কাৰণে, এতিয়া যে শিক্ষকসকল আহে তেখেতসকলতো সকলোৱে যদি ভলণ্টিয়াৰলি কৰিবলৈ অলপ অসুবিধাও পাব পাৰে, কাৰণ আল্টিমেটলি সকলোৱে ব্ৰেড এণ্ড বাটাৰ তাৰ কাৰণেতো হেৰি কৰি আছে, যুঁজি আছে। এই অৰ্থ আপোনালোকৰ কেনেকে ধৰণৰ আপোনালোকে মোবিলাইজ কৰে? তো আপুনি একদম ইম্পৰ্টেণ্ট কুৱেশ্যন কৰিছে, কাৰণ যেতিয়া মই স্কুল আৰম্ভ কৰিছো আমি চব আইডিয়েলিষ্ট, আমি পুৰা হৈ যাব এইটো, নিজৰ একো টকা লোৱা নাই, লাইফ য'ত লৈ যাব যাব। আমাৰ লগত আগত যে টিচাৰ জইন কৰিছে একদম সৰুকে কেতিয়াবা 2000 কেতিয়াবা 3000 रुपयात আমি চলাই আছিলো। যেনেকে স্কুল বঢ়িছে আৰু যে আমাৰ য়াং মানুহ আছে এইটো বিয়া কৰিব লাগে, ল'ৰা ছোৱালী নিজৰ হ'ব, আমি চাইছো কি নাই এইটো আমি চেলাৰিটো দিব লাগে, বাহিৰৰ পৰা ভাল আৰু শিক্ষা মানুহ আনিব লাগে, চবৰ কাৰণে টকা লাগে। এতিয়া আমি আমাৰ এক NGO আয়াং ট্ৰাষ্টৰ গঠন কৰিছো। আগত আমি পাৰ্চনেল ডোনেশ্যন পৰা মোৰ বন্ধু মোৰ নিজৰ ফেমিলি ইয়াৰ পৰা ডোনেশ্যন লৈ পিনি ষ্টাৰ্ট কৰিছো। তাৰপিছত আমাক অকমান বেলেগ NGO যেছে মুম্বাইত কেয়াৰিং ফ্ৰেণ্ডছ কৈ পিনি একটা ফিলান্থ্ৰপি চাৰ্কল আছে, মানে যে মানুহ অকমান যেনেকে আপোনাৰ লায়ন্স ক্লাবৰ নিচিনা একটা চাৰ্কল, এইটো মানুহ অকমান দিবলৈ আৰম্ভ কৰিছে। সানবাৰ্ড ট্ৰাষ্ট কৈ পিনি একটা NGO আছে, এইটো স্পন্সৰ কৰিছে। তো তাৰ পৰা আমি আগত গৈ পিনি এতিয়া CSR আৰু এইটো ডোনেশ্যনৰ ওপৰতে স্কুল চলি আছে। আমি যেনেকে মই কৈছো around 50% ল'ৰা ছোৱালী একো ফিজ নাদি, 50% আমি মিনিমাল ফিজ লওঁ, এতিয়া 300 টকা চলি আছে প্ৰতিমাহ। এইটো বি আমি এইটো কাৰণে লওঁ কি ভ্যালু থাকিব লাগে, ফ্ৰী স্কুলত ভ্যালু নাথাকে, পেৰেণ্টছক ৰাইট হেৰাই নিচিনা হৈ যায় কি কোৱালিটি এডুকেশ্যন কাৰণে কিবা কমপ্লেইন কৰিব কাৰণে একটা ভ্যালু থাকিব লাগে কি মই একটা টকা দিছো, মই কমপ্লেইন কৰিবলৈ মোৰ অধিকাৰ আছে। এইটোৰ ওপৰত আমি মিনিমাল হৈ যায় কি আমি এইটো বহুত পেৰেণ্টছ এইটো দিব নোৱাৰে, আমি কম্পালচন নকৰো, ਪਰ এইটো আমাৰ আছে। এইটো কাৰণে চব যে স্কুল এতিয়া ডোনেশ্যন আৰু CSR ওপৰত চলি আছে। তো আপোনাৰ ছাবস্ক্ৰাইবাৰৰ পৰা মোৰ ৰিকুৱেষ্ট আছে কি আপুনি নিজৰ কিবা দিব পাৰে, আপোনাৰ কিবা CSR লগত কন্টেক্ট আছে সেইটো আমাৰ লগত আনিব পাৰে, আমি তাৰ পৰা সহায় পাম। মই এইখিনিতে ধামীৰ লগত কথা এটা যোগ দি পেলাই আপোনালোকক অনুৰোধ জনাইছো মোৰ দৰ্শকসকলক। তেখেতেতো ক'লেই কেনেকে তেখেতসকলে অৰ্থ সংগ্ৰহ কৰিছে স্কুলখনৰ কাৰণে, স্কুলখনৰ ডেভেলপমেণ্টৰ কাৰণে, উন্নতিৰ কাৰণে। মই আপোনালোকক কৰযোৰে অনুৰোধ জনাম, যিসকল মোৰ দৰ্শক আছে
ভৱিষ্যতে যদি আপোনালোকে এই স্কুলখনৰ কাৰণে এই দুখীয়া দুখীয়া ছাত্ৰ ছাত্ৰীসকলক এই ধানে ডাঙৰীয়া তেখেতসকলৰ নিচিনা ব্যক্তিসকলে যেনেকে কষ্ট কৰি পেলাই এই শিক্ষাৰে তেওঁলোকক এজন এজন দেশৰ ভাল নাগৰিক কৰিবলৈ ওলাইছে। এই স্কুলখনৰ কাৰণে যদি আপোনালোকে অৰ্থ দিব বিচাৰে আপোনালোকে ধানে ডাঙৰীয়াৰ লগত যোগাযোগ কৰিব। মই তেখেতসকলৰ ইমেইল নম্বৰ যি যোগাযোগ নম্বৰ আছে মই মোৰ চেনেলৰ তলত পিছত আপোনালোকক উল্লেখ কৰি দিম। আপোনালোকে সেইমতে যোগাযোগ কৰি আপোনালোকে অৰ্থ স্কুলখনৰ উন্নতিৰ কাৰণে আগবঢ়াব পাৰে। এই মোৰ অনুৰোধ আপোনালোকক। আপোনাক মই আৰু এটা সুধিছো, এই ক্ষেত্ৰত চৰকাৰে কিবা সহায় কৰিছে নেকি? চৰকাৰৰ ফালৰ কিবা আহিছে বা চৰকাৰী ফালৰ পৰা কোনোবা মানুহ আহিছে নেকি বিষয়া আপোনাৰ স্কুলখন চাবৰ কাৰণে? हाँ नहीं, सरकार पर আমাৰ বহুত support পাই আছো। আমি নিজের লাস্ট টাইম যে এডুকেশন সেক্রেটারি আছিলে সেইটো আমাৰ স্কুল ভিজিট কৰিছে। আমাৰ ডিস্ট্ৰিক্টত কৈছে কি এইটো মডেল স্কুল নিচিনা কৰিব লাগে। বহুত গভৰ্ণমেণ্ট স্কুল টিচাৰ আমাৰ স্কুলত আহি পিনি ভিজিট কৰে, চাই নিজে। বিএড কলেজৰ পৰা টিচাৰ আহি পিনি আমাৰ স্কুলত চাই। তো এনেকে সাপোর্ট চলি আছে। অৰ্থৰ এইটো নাই, মোৰ হিচাপে ইমান স্কিম নাই, কাৰণ কৈ পিনি এইটো প্ৰাইভেট স্কুল হৈ আছে, তাৰ পৰা নাই। আৰু বাকী ক্ষেত্ৰত আমি পাই আছো পঞ্চায়তৰ পৰা আমি কিবা স্কিম পাইছো, মিচিং অট'নমাছ কাউন্সিল পৰা আমি অকমান সহায় সুবিধা পাইছে, এইটো আমি সাপোর্ট পাই আছো। আচ্ছা আচ্ছা, বহুত ধন্যবাদ। এতিয়া অকমান আপোনাৰ পৰিয়ালৰ বিষয়ে অকমান জনাওক। আপোনাৰ পৰিয়াল ইয়াতে থাকে নে অসমতে থাকে নে মহাৰাষ্ট্ৰত থাকে, কি কথা? তো মোৰ পৰিবাৰত মা দেউতা আছে, একটা ভন্টি আছে, ভন্টিৰ বিয়া হৈ গ'ল। তো মা দেউতা এতিয়া সাতাৰাতে থাকে। মোৰ দেউতা আৰ্মিত আছিলে, ৰিটায়াৰ্ড হৈ গ'ল। তো তাতে থাকে। প্ৰতি বছৰ 1 মাহ কিবা এনেকে আহে, মোৰ লগত থাকে। তেখেতসকল সুখী নে বাৰু কৰ্মত, যি আপুনি মহৎ কৰ্মলৈ আগবাঢ়িছে? তো যেতিয়া আগত মই তাৰ পৰা ছিংগাপুৰ পৰা চাকৰি হেৰি পিনি আহিছিলো, তেতিয়া অকমান প্ৰব্লেম হৈছিলে। মোৰ দেউতা মোৰ লগত কথা নাপাতিলে, এনেকে হয়। যেতিয়া 2 বছৰ পিছত এইটো নিজে আহিছে, মই কি কৰি আছো এইটো চাইছে, এইটো চব আই থিংক প্ৰাউড ফিল কৰিছে এতিয়া চব। তো এতিয়াতো চব ভাল, সুখী আছে, গৌৰৱে আছে। মই এটা কথা আপোনাক সুধিবলৈ পাহৰিলো, যে এই যে আপোনাৰ এতিয়া ক্লাছ 9লৈকে আছে, এতিয়া কোন ক্লাছ চলি আছে আপোনাৰ? ক্লাছ 9ম মান চলি আছে নেকি? এতিয়া 10th-লৈ গৈছে। এই যে আপোনাৰ নেক্সট পাঠ্যক্ৰম আপোনাক ক'লে যে তেওঁলোকে কোনটো বৰ্ডত পৰীক্ষা দিব? তেওঁলোকে যেতিয়া ফাইনেল পৰীক্ষা দিব, 10th ফাইনেল, সেৱা বৰ্ডত দিব নে CBSE বৰ্ডত দিব? তো আমি কি কৰো, যেনেকে আমি কৈছো কি অকমান ওপেন সিলেবাস আছে, বাট আমি এইটো বি বুজি পাও কি 9-10 কিবা বৰ্ড থাকে, আৰু এইটো এক্সামৰ কিবা অকমান এক টাইপ থাকে। তো আমি ক্লাছ 6ৰ পৰা অকমান ল'ৰা ছোৱালীক এইটো ওপৰত গুৰুত্ব দিবলৈ এইটো কৰো। যেনেকে আমাৰ 5লৈকে ৰিজাল্ট মানে মাৰ্কস নিদিয়ে, 6ৰ পৰা অকমান মাৰ্কসৰ লৈকে আমি দিবলৈ আৰম্ভ কৰো, আৰু 9th আৰু 10th আমি এতিয়া সেৱা বৰ্ডলৈ গৈ আছো। যেনেকে মই কৈছো কি আমাৰ আমি বহুত বেলেগ প্ৰকাৰে শিকাই আছো। তেতিয়া এনেকে হয় কি ল'ৰা ছোৱালী আছে যে কৈছে কি মোক একো শিকিবলৈ মন নাই, মানে বেলেগ মই জানো কি মই মিউজিচিয়ান বনিম, কিবা মই স্পৰ্টছ, মোৰ ক্ৰিকেটে মোৰ মন। তেতিয়া আমাৰ স্কুলত NIOS আছে, নেশ্যনেল ইনষ্টিটিউট অফ ওপেন স্কুলিং, যাক ফ্লেক্সিবিলিটি বহুত থাকে। তো NIOS भी আছে, पर সেৱা বৰ্ডৰ পৰা আমি সেৱা বৰ্ডৰ আই থিংক আমাৰ হিচাপে CBSE পৰা সেৱা বৰ্ডত আমি বেছি পাইছো কি অকমান ফ্লেক্সিবিলিটি আছে বেছি। তো আমি এইটো পৰা গৈ আছো সেৱা বৰ্ড। আচ্ছা, বহুত ধন্যবাদ ধামে ডাঙৰীয়া, আপোনাৰ বহুত ব্যস্ততাৰ মাজত আপুনি মোক এইকণ সময় দিয়াৰ বাবে। মই দৰ্শকসকলক জনাব বিচাৰিছো, ইমান এটা ডাঙৰ মহৎ কাম কৰি আছে ধামে ডাঙৰীয়াই। সুদূৰ মহাৰাষ্ট্ৰৰ পৰা আহি তেখেতৰ গোটেই জীৱন মই দেখিলো, তেখেত ইমান হাইলি এডুকেটেড। আমাৰ সৰ্বসাধাৰণতে ল'ৰা ছোৱালীবিলাকৰ মাক বাপেকৰ সপোন থাকে, মোৰ ল'ৰা ডক্টৰ হ'ব, মোৰ ল'ৰা ইঞ্জিনিয়াৰ হ'ব, ডাঙৰ ডাঙৰ কৰ্পৰেটত চাকৰি কৰিব, বহুত টকা উপাৰ্জন কৰিব মাহেকত।
তেওঁৰ জীৱনৰ তেওঁ যিবিলাক সপোন আছে সেইবিলাক তেওঁ ফুলফিল কৰিব। কিন্তু মই এইটো ডাঙৰ এটা ব্যতিক্ৰম দেখিলো এই ধানুষ ডাঙৰীয়াৰ লগ পাই পেলাই, তেখেতৰ বিষয়ে জানি পেলাই। ইমান এটা ডাঙৰ, ইমান সুন্দৰ তেখেতে শিক্ষা গ্ৰহণ কৰিছে। IIT খড়গপুৰৰ পৰা তেখেতে মাষ্টাৰ্ছ কৰিছে। ছিংগাপুৰত ইমান এটা সুন্দৰ ডাঙৰ কৰ্পৰেটৰ লোভনীয় চাকৰি পৰিত্যাগ কৰি তেখেতে সৰ্বস্ব গোটেই টকা পইচা, ইমান ডাঙৰ সপোন তেখেতে মানে ইমান ডাঙৰ এটা লোভনীয় টকা পইচা এই গোটেই বস্তুবিলাক এৰি এটা ৰিচ লাইফ আমি যিটো কওঁ, সেই বস্তুটো এৰি আহি পেলাই তেখেতে সৰ্বসাধাৰণ দুখীয়া মানুহৰ মাজত সোমাই তেখেতে যি কৰ্ম কৰি আগবাঢ়িছে, যি মহৎ কৰ্ম লৈ তেখেতে আগবাঢ়িছে, মই সঁচাকে মোৰ ভাষা নাই তেখেতক মই কেনেকে ধন্যবাদ দিম। হয়তো মহাৰাষ্ট্ৰৰ এজন যুৱক, আমাৰ অসমতো বহুত ল'ৰা ছোৱালী আছে, কৰিছে, মই নাই কৰা বুলি কোৱা নাই, অসমীয়া ল'ৰাই বহুত কৰিছে। কিন্তু তেখেতে আহি পেলাই এই মাজুলী এটা ভিতৰুৱা অঞ্চলত, মিচিং বসতিপূৰ্ণ অঞ্চলত তেখেতে মিচিং ভাষাটো ইমান সুন্দৰভাৱে আয়ত্ত কৰিছে, খুব ভাল মিচিং ক'ব পাৰে তেখেতে, আয়ত্ত কৰি পেলাই তেখেতে যি পদক্ষেপ লৈছে সঁচাকে শলাগিবলগীয়া। মোৰ ভাষা নাই তেখেতক মই কেনেকে ধন্যবাদ দিওঁ। পৰৱৰ্তী সময়ত তেখেতক আকৌ মই লগ পাম আৰু পুনৰবাৰ অনুৰোধ জনাইছো, আমাৰ ফালৰ পৰা, আমাৰ অসমৰ ৰাইজৰ ফালৰ পৰা মই ইতিমধ্যে কৈছো, মই এটা লিংক দি দিম তেখেতক কেনেকে যোগাযোগ কৰিব পৰা যাব, আমি অৰ্থ কেনেকে তেওঁলৈ আগবঢ়াব পাৰিম এই মহৎ কৰ্মৰ বাবে। বহুত ধন্যবাদ জনালো। আৰু তেখেতে বহুমূলীয়া সময় যে আমাক দিলে, তেখেত যথেষ্ট ব্যস্ত, তেখেত এতিয়া যোৱাটো বিমানবন্দৰৰ পৰা উৰা মাৰিব হায়দৰাবাদ বেংগলোৰলৈ যাবগে। এই সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ, বহুত ধন্যবাদ। পৰৱৰ্তী সময়ত আপোনাক লগ পাম। আপোনাৰ এই সুন্দৰ প্ৰচেষ্টা অব্যাহত থাকক। নেদেখাজনৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছো, আপোনাৰ স্বাস্থ্য সুন্দৰ হৈ থাকক, ভাল হৈ থাকক, আপুনি এনেদৰে আপোনাৰ কৰ্মত আগবাঢ়ি যাওক। বহুত ধন্যবাদ, বহুত ধন্যবাদ। बहुत